ওয়েলকাম টু সাইদুল অসম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল অসম আৰু আজি আমি এটা খুবেই চৰ্চিত এটা বিষয় লৈ আহিছোঁ, যিটো বৰ্তমান সময়ত সামাজিক মাধ্যমত বিশেষকৈ মুছলমান লোকসকলৰ মাজত এটা বিশেষ প্ৰশ্ন যে এইবাৰ কুৰবানীৰ ঈদ আহিছে, সন্মুখত কুৰবানীৰ ঈদ, আৰু সেই কুৰবানীৰ ঈদত আমি গৰু কুৰবানী দিব পাৰিম নে নোৱাৰিম, সেইটো লৈ অসমৰ মুছলমান সমাজৰ মনত এটা প্ৰশ্ন আহিছে যে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে একো নিৰ্দেশ দিয়া নাই। কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজহুৱা স্থানত গো মাংস ভক্ষণ কৰিব নোৱাৰিব। ৰেষ্টুৰেণ্ট বা হোটেল যিবিলাক আছে ৰাজহুৱা স্থানত সেইবিলাকত গো মাংস ভক্ষণ কৰিব নোৱাৰিব, বা কিবা সভা সমিতি বা ৰাজহুৱা অনুষ্ঠানত গো মাংস ভক্ষণ কৰিব নোৱাৰিব। কিন্তু স্পষ্টীকৰণ এতিয়ালৈকে পোৱা নাই যে ৰাজ্যবাসীয়ে এইবাৰ কুৰবানী ঈদত ৰাইজে গো কুৰবানী দিব পাৰে নে নোৱাৰে। তো চাওক, সামাজিক মাধ্যমত এনে কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে বা কিছুমান ফেক মৌলানা মুফতি ওলাইছে, তেওঁলোকে ক'ব যে পাৰে বা কিছুমানে ক'ব নোৱাৰে বা কিছুমানে বিভিন্ন ধৰণৰ ফটোৱা জাৰি কৰিব। এটা আপোনালোকক প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ। গৰু কুৰবানী নিদিব, পাপ হ'ব, এয়া মহাপাপ। কাৰোবাৰ মনত কষ্ট দি পেলাই ধৰ্ম পালন কৰাটো কেনেকুৱা ধৰ্ম হল আপোনালোকে কওকচোন মোক। আজি যে আমি গৰু কুৰবানী দিবলৈ পাগল হৈ থাকো, ইছলামে কৈছে নেকি গৰু কুৰবানী দিবলৈ কাৰণে? কোটি কোটি মানুহৰ মনত আঘাত দি পেলাই গৰু কাটিলে তেনেকুৱা কুৰবানী আল্লাহে গ্ৰহণ কৰিব নেকি? কেতিয়াও নকৰে। শুনিলেনে? তো এনেকুৱা এইবিলাক আচলতে ভণ্ড ফটুৱা, এইবিলাকৰ মাত ইমান আপোনালোকে ডিপ। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ গো কুৰবানীক লৈ পেলাই এটা মন্তব্য দিছিল, সৰু মন্তব্যটো আপোনালোকক প্ৰথমতে। গৰু কুৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। মানে আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। গৰু কুৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। সেইবাবে মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক বকৰীদৰ শুভেচ্ছা জনাইছো আৰু তেওঁলোকক মই ইমানেই আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। মোৰ তেখেতসকলৰ ওপৰত অযুত বিশ্বাস আছে। মই তেখেতসকলক বিনম্ৰতাৰ সৈতে আহ্বান জনাম যাতে আন ধৰ্মৰ লোক থকা অঞ্চলত আপোনালোকে এনেকুৱা মাংসৰ কুৰবানী নিদিব বা এনেকুৱা জন্তুৰ কুৰবানী নিদিব বা এনেকুৱা পশুৰ কুৰবানী নিদিব যিয়ে আনজনৰ মনত দুখ দিব পাৰে। বাকী যি ধৰ্মীয় নীতি নীতি আছে আপোনালোকে সুন্দৰভাৱে পালন কৰক। মই আৰক্ষীকো কৈছো যে আপোনালোকে কাৰো পিছত দৌৰাদৌৰি কৰিব নালাগে। মোৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, ৰাইজে আমাৰ এপিল বা ৰাইজে আমাৰ অনুৰোধ নিশ্চয় বিবেচনা কৰিব, গ্ৰহণ কৰিব। মন্তব্যটো শুনি ইয়াৰ পৰা আমি স্পষ্ট হৈছোঁ যে আমি এনেকুৱা এটা জীৱ কুৰবানী দিব লাগে যিটোৱে আন ধৰ্মৰ মানুহক আঘাত নাহানে। তো গৰু যে কুৰবানী আমি দিবই লাগিব তেনেকুৱাতো কোনো কথা নহয়। গৰুৰ অল্টাৰনেট আমাৰ অন্য পশু আছে, তো অন্য পশু আমি কুৰবানী দিব পাৰোঁ, বা সেই পশুটোৰ দাম গৰুৰ তুলনাত কম আছে। গতিকে ইমান বেমেজালিত নপৰি আপোনালোকে অল্টাৰনেট এটা যদি পশু দিব পাৰে সেইটো কুৰবানী দি দিয়ক। কুৰবানী দিয়া মানেতো উৎসৰ্গা কৰা। ইয়াত আনে যদি এতিয়া বেয়া পায় বা আনক মনত আঘাত সানিলে সেইটো আমি কুৰবানী নিদিয়াটো মোৰ মতে বেষ্ট। কিন্তু চকুৰালীৰ নিচিনা কিছুমান ভণ্ডামি মন্তব্য কৰিব বা যোৱাবাৰো কৰিছিল, সেই মন্তব্যটো আপোনালোকক গতিকে গৰু কুৰবানী সকলোৱে ৰাইজে দিব পাৰিব। আমাৰ ইয়াতে আমি স্পষ্টভাৱে কৈ দিছো, ময়ো কুৰবানী দিম। গতিকে ময়ো আশা আছো, ময়ো দিবলৈ বিচাৰি আছো, মই দিম। আৰু তেওঁলোকে আজি কোনোবাই ভাবিছে যে আমি কুৰবানী এইবাৰ নচলিব, গতিকে সকলোৱে কুৰবানী দিয়ক, কুৰবানী দিব পাৰিব। মোৰ এটাই ৰিকুৱেষ্ট যে মাইকী গৰু যাতে দিব নালাগে, সেইখিনি মই অনুৰোধ জনাইছো। আৰু মতা গৰু যাতে দিয়ে, তাৰ কাৰণে যিমানে পাৰে দিব পাৰে। আৰু যেনেকুৱা আমি দেখা পাইছো আগত মানে ৰাস্তাতে অপেন গেডাৰিং চলিছিল, অপেন কৰিছে, গতিকে এইটো যাতে কৰিব নালাগে। আপোনালোকে ছেফ চাইডত যাতে গৰু কুৰবানী যাতে দিয়ে
আৰু তেওঁলোকে যাতে ফেচবুকত আপলোড যাতে নিদিয়ে আৰু মাংস যেনেকুৱা কৰিব ৰাস্তা দিয়ে অপেনলি ল'ব নোৱাৰে লৈ যাব নোৱাৰে গতিকে সেফটি হিচাপে এনেকুৱা বন্ধ নেতাৰ পৰা আৰু এনেকুৱা পাগলৰ পৰা সদায় দূৰত থাকিব এনেকুৱা নেতাই আপোনালোকক বিপদত পেলাব পাৰে এই প্ৰসংগত যোৱাবাৰৰ আগৰবাৰ মুখ্যমন্ত্ৰী বিধানসভাত সংখ্যালঘু নেতা কংগ্ৰেছৰ নেতাসকলক বা AIUDFৰ নেতাসকলক উদ্দেশ্য কৰি এটা মন্তব্য দিছিল সেই মন্তব্যটো আপোনালোক মোৰ ঘৰৰ কাষত গৰু মাংস খাব নালাগে কৈ থাকিলে কোনেও ৰাতি আকাল আৰু দৰিদ্ৰতাত মৃত্যু নহয় ঈদৰ দিনাখন মোৰ ঘৰৰ সন্মুখত আপোনালোকে এই মন্তব্যৰ পৰা আপুনি স্পষ্টকৈ কিবা এটাতো ইংগিত পাইছে গতিকে মুছলমানসকলে গো কুৰবানী দিয়াৰ মোৰ ৰায় এইটোৱে যে গো কুৰবানী দিয়াতকৈ অল্টাৰনেট পশু এটা আপোনালোকে কুৰবানী দিয়ক ইমান এইটো এটা সেনচিটিভ বস্তু হৈ গৈছে আমাৰ অসমত নহয় গোটেই ভাৰতবৰ্ষত গতিকে আমি ইয়াৰ পৰা যিমান মানে ভেমেজাল আছে ইয়াৰ পৰা অলপ আঁতৰি থকাৰ চেষ্টা কৰক কুৰবানী এদিনৰ কাৰণে কিন্তু যদি বেজাল এটা হৈ যায় বা কিবা এটা ডাঙৰ কাণ্ড হৈ যায় আপুনি ইয়াৰ কাৰণে পস্তাব লাগিব বা আপোনাৰো প্ৰব্লেম হ'ব পাৰে গতিকে অনুৰোধ মোৰ এটাই হ'ল যে আপোনালোকে যি কুৰবানী নিদিয়ক কিয় আঁতৰত দিব বা য'ত অন্য সংখ্যালঘু মানুহ আছে তেওঁলোকৰ পৰা আঁতৰি লুকাই দিব কুৰবানী বা আছে নহয় এইটো আপুনি নিজে মেইনটেইন কৰিব পাৰিব আপুনি নিজে বুজি আছে কিন্তু গো কুৰবানী যে দিব নোৱাৰিব তেনেকুৱা একো নোটিছ মই এতিয়ালৈকে পোৱা নাই বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও একজেক্টলি এনেকুৱা কোনো বিবৃতি পোৱা নাই বা প্ৰতিক্ৰিয়া পোৱা নাই গতিকে আৰু অপেক্ষা কৰক দিন আছেতো আৰু বেছি ভাল হ'ব যদি অল্টাৰনেট কিবা এটা পশু আপুনি কুৰবানী